चिरां जिल्ला 1 नं गिर्जनगाव गुदि फरायसालियाव गोनांथि जानाय फरायसालि खथाखौ दिनै एमसिएलए माधव चन्द्र सेत्रीया एमएलए जयन्त बसुमतारीनि नुजाथिनायाव लुफुंनो बेखेवना होयो। बिटिसिनिफ्राय 20 लाख रांनि बे न' लुनाया आबुं जायोब्ला खस्थ' मोननाय नंला। बिटिआर ओनसोलाव गासै गं 11,000 फरायसालियाव न'नि गोनांथि जानानै दं, जायखौ 2 बोसोराव आसाम आरो मिरु सरकारनि हेफाजाबजों बिथांमोनहा लुफुंनो हागोनखौ दाबि खालामदों। गिर्जनगाव गामिनि रायजो राजाफोरा नांगौ समाव फरायसालि न'खौ लुफुंनो सरकारा हेफाजाब होनायखाय दिनैनि समाव जोबोर रंजानाय मोन्दों आरो दानि बिटिआर सरकार प्रमद बर'खौ गामिनि जानानै साबायखर जासिहरो। जिखिजाया आङो दिनैहाय जोबोद गोजोननाय मोन्दों। मानो गोजोननाय मोनबा जोङो बे जोंनि एलपि स्कुलखौ आजिलाय बुंनो थाङोबा 30 बोसोरसोनि गेजेराव जानानै थांबाय, खिन्थु जोंनाव फरायनायनि खुनु सुबिदा गैयामोन, सरकारनिफ्राय जेबो सुबिदा मोनाखैमोन। खिन्थु दिनै बिटिआर जानानै जोङो स्कुलखौबो जोङो गोदान सेंसन मोननाय जाहैबाय आरो बिनिनो न'बो जोङो दिनैहाय फाउन्डेसन खालामनाय जाबाय। दा बेहाय एमसिएलए बिथांमोनहाबो दिनै आलासि महरै नुजाफैदों, एमएलएबो दङ। आं बाहाय बिराद गोजोननाय मोन्दों आरोखि जोंनावदि बिदि थैहाबनायखौ जोङो एसेबाबो गोथां महराव लाबोनो हानानै, बेखिनियानोसै आरो। फैगौ समाव फरायनाय खेत्रआव माबायदि लाब जागोन? फरायनाय खेत्रआवथ' माने जे रेभिनिउ हिसाबै बा गामि हिसाबै जोंहा फरायनाया खाथियाव मोनोबा, गामियाव मोनोबा माने गथ'फ्राबो जोबोद सुबिदा जायो। थांलाय फैलाय माने एसे खाथियाव मोनोबा मोजां जायो। खिन्थु गोजानाव थाङोबा सोरबाया बानानै थाङा बा सोरबाया दोनलाङियाव थाङा, बेफोरबायदि माने गामिया एसे दुरबलथिया जायो। ओंखायनो दा जों गामियाव मोननानै जोबोद गोजोननाय मोन्दों आरोखि। गथ'फ्राबो जाहाथे माने मोजाङै मोजां सुबिदा जालाङो। এইটো আজি আমি আমাৰ এই গিৰ্জনগাঁও এলপি স্কুল তো আজি আমি বিল্ডিং এটা বনাবলৈ আমাৰ বিটিচি চৰকাৰৰ ফালৰ পৰা এছঅপিডি ফাণ্ডৰ পৰা 20 লাখ টকা ধাৰ্য কৰা হৈছে। তো আজি আমাৰ এই গিৰ্জনগাঁও ৰাইজে তথা গিৰ্জনগাঁও স্কুল সমিতিৰ পৰা এই বিল্ডিংটো বনাবৰ কাৰণে যে আধাৰশিলা ইয়াত কৰিবলৈ মোক বিশেষকৈ তেখেতসকলে নিমন্ত্ৰণ জনাইছিল। তো মই আজি ইয়াত উপস্থিত হৈ এই আধাৰশিলাটো আৰু আমাৰ বিশেষকৈ আজি এই প্ৰগ্ৰামত আমাৰ চিডলি বিধানসভাৰ বিধায়ক তেখেত জয়ন্ত বসুমতাৰী ডাঙৰীয়া উপস্থিত আছিল, আমাৰ দলৰ কৰ্মকৰ্তাসকলে ইয়াত উপস্থিত আছিল। তো আজি আমাৰ বিটিচি কাউন্সিলে এনেকৈ বহুত বছৰ ধৰি যিবিলাক স্কুলবিলাক মানে বিল্ডিং হোৱা নাই, মই স্কুলবিলাকৰ একেবাৰে যে আজি মই ইয়াত আহি দেখিছোঁ, আপোনালোকে নিশ্চয় আপোনালোকৰ মিডিয়াৰ পৰাও ইয়াত অলপ আপোনালোকে চাই আছে যি ধৰণৰ অৱস্থা স্কুলৰ। এই ধৰণৰ কোনো মানে ল'ৰা ছোৱালী বাৰিষা দিনত মানে শিক্ষাদান কৰাৰ ক্ষেত্ৰত আমাৰ শিক্ষকসকলৰ যি ধৰণৰ অসুবিধা হ'ব, ইয়াত এই বিল্ডিংটো যি আছে এই বিল্ডিংটোৰ পৰা স্পষ্টকৈ এটা আমি মানে দেখিছোঁ যে ইমান দিন ধৰি আমাৰ শিক্ষকসকলে বা আমাৰ ল'ৰা ছোৱালীসকলে কেনেকৈ শিক্ষাদান কৰিছিল ইয়াত। বাৰিষা সময়ত তেওঁলোকে নিশ্চয় বহুত মানে অসুবিধা পাইছিল। তো এইবাৰ আমাৰ ইয়াৰ ৰাইজে তথা আমাৰ এই এৰিয়াৰ ইণ্টেলেকচুৱেলসকলে মানে স্কুল এটা বিল্ডিংটো লাগিব বুলি আমাৰ চৰকাৰক আবেদন কৰাত আমাৰ চৰকাৰৰ ফালৰ পৰা 20 লাখ টকাটো আমি ইয়াত ধাৰ্য দিছোঁ। আৰু নিশ্চয় মই ভাবোঁ এই বিল্ডিংটো অতি সোনকালে যিজন মানে ঠিকাদাৰে ইয়াত কাম কৰিব, অতি সোনকালে বাৰিষা অহাৰ আগতে এই বিল্ডিংটো বনাই দিব আৰু অহা বাৰিষাত যাতে আমাৰ কণ ছাত্ৰ ছাত্ৰীসকলে শিক্ষাদান লোৱাৰ ক্ষেত্ৰত বা শিক্ষকসকলে শিক্ষাদান কৰাৰ ক্ষেত্ৰত তেনেকুৱা কোনো অসুবিধা নাপায়। আৰু চৰকাৰৰ ফালৰ পৰা এইটো মাথোন নহয়, আমাৰ বিটিআৰৰ চিফ ডাঙৰীয়াই শিক্ষাৰ ক্ষেত্ৰত বিশেষকৈ বহুত মানে গুৰুত্ব দিছে। যিটো মানে আজি যোৱা 17 বছৰ যি দলৰ শাসন আছিল, এই দলৰ শাসনৰ সময়ত শিক্ষাৰ ক্ষেত্ৰত তেখেতসকলে কি গুৰুত্ব দিছে বুলি আমি যদি ক'বলৈ যাওঁ, আপোনালোকে আজিৰ এই বৰ্তমান যি ধৰণৰ এই স্কুলৰ যি অৱস্থা আছে, বিল্ডিং আছে, ইয়াৰ পৰা আপোনালোকে অনুমান কৰিব পাৰে। আজিৰ 17 বছৰৰ শাসনত এখেতসকলে অলপ হ'লেও এটা যে স্কুল ঘৰটো নিৰ্মাণ কৰিব লাগে, এই কথাটো তেখেতসকলে কোনো চিন্তা নাই। মাত্ৰ ঠিকাদাৰ ৰাজনীতি কৰি ঠিকাদাৰক লৈ য'ত অলপ বেনিফিট হ'ব, য'ত লাভ হ'ব, তাতে কামবিলাক পইচাবিলাক তেখেতসকলে খটাইছে। তো আমাৰ চৰকাৰে বিশেষকৈ এইটো কৰা নাই। সমাজৰ কাৰণে, ৰাইজৰ কাৰণে তথা সৰ্বাংগীন বিটিআৰ ডেভেলপ কৰিবৰ কাৰণে শিক্ষা দীক্ষাৰ ক্ষেত্ৰত আমি সকলোতকৈ বিশেষকৈ গুৰুত্ব দিব লাগে বুলি আমাৰ ছাৰে বিটিআৰ চিফ ছাৰে এইবিলাক কথাটো লৈ আগুৱাই আছে। তো এইটোৰ এটা প্ৰমাণ আজিৰ এই 17 বছৰত ইয়াত এটা বিল্ডিঙো হোৱা নাই, কিন্তু বিটিআৰ কাউন্সিল হোৱাৰ 1 বছৰত ভিতৰতে প্ৰথম এছঅপিডি ফাণ্ডৰ পৰাই আমি ইয়াত
মানে বিল্ডিং এটা দিছোঁ এনেকৈ বহুত স্কুলবিলাক দিয়া হৈছে কিন্তু গিৰ্জন গাঁৱত আমি আজি ইয়াত মানে এটা আধাৰশিলা কৰিছোঁ আৰু মই ভাবোঁ নিশ্চয় এই বিল্ডিং হোৱাৰ পিছত ইয়াৰ মানে শিক্ষাৰ্থীসকলে ইয়াত লাভান্বিত হ'ব কিন্তু ইয়াত দেখা পাইছোঁ নাম্বাৰটো গিৰ্জন গাঁৱত 2014 যিখিনি হ'ব লাগিছিল কিন্তু হোৱা নাই পিছপৰি থাকিব লগা হ'ল মানে প্ৰব্লেম হ'বলৈ গৈ আছিল এনেকুৱা বহুত স্কুল আছে কেনেকুৱা প্ৰচেছ চলি আছে নহয় এইটোতো স্কুলৰ ক্ষেত্ৰত মই অলপ আগত কৈছোঁৱেই মানে বহুত স্কুলবিলাক আছে আমিও চাইছোঁ নচোৱা নহয় আমি চাই আছোঁ কিন্তু কথাটো কি হ'ল চৰকাৰৰ ফাণ্ডটোতো কম আমি বিচাৰোঁ আমাৰ 11,000 মানে এতিয়া আমাক মানে স্কুল বিল্ডিং লাগে BTRত 11,000 বিল্ডিংছ তো 11,000 বিল্ডিংছটো আমি একেৰাহে মানে বনাই দিয়াটো ইমান সম্ভৱ নহ'ব আমাৰ BTR চিফ ডাঙৰীয়াই বিশেষকৈ কেন্দ্ৰ চৰকাৰ তথা অসম চৰকাৰক বাৰ তেখেতে ৰিকুৱেষ্ট কৰি আছে আৰু নিজৰ যিবিলাক প্ৰজেক্টবিলাক তেখেতসকলক ছাবমিট কৰি আছে নিশ্চয় ভাৰত চৰকাৰ আৰু অসম চৰকাৰে ইয়াত অলপ আমাক সহায় কৰিব যেতিয়া ভাল ধৰণে সহায় কৰিব নিশ্চয় মানে আমাৰ দিনতে আমি বেছি সময়টো ল'ব নোৱাৰিম 1-2 বছৰ ভিতৰতে স্কুলৰ যি বিল্ডিঙৰ যি সমস্যাবিলাকটো এইটো প্ৰায় সমাধান হৈ যাব থেংক ইউ